এয়া পাঁচফোৰণ ভাজি লৈছোঁ, দেখিছেনে? পাঁচফোৰণ ভাজি লৈছোঁ মই আচাৰৰ কাৰণে। চাই যাওক, এইখিনি এতিয়া মই বটি ল'ম। কৈছোঁ আচাৰত দিবৰ কাৰণে। এইখিনি জলফাই বইল কৰি শুকুৱাই লোৱা হৈছে। এইখিনি পাঁচফোৰণ মিক্সিত দি লৈছোঁ মিহি কৰি, আৰু এইখিনি ভিনেগাৰ। এয়া ভিনেগাৰ দিছোঁ। এয়া বটি লোৱা পাঁচফোৰণ, এইটো হালধি, এয়া তেল ঢালি দিছোঁ। এয়া চাওকচোন, আচাৰখিনি বনালোঁ। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাই দিম, মানে বৈয়ামত ভৰাই থ'ম। বহু দিনলৈ খাব পৰাকৈ দিম আৰু। আচাৰত ভিনেগাৰ দিলে বেয়া হৈ যোৱা চান্স নাথাকে, সেইটো কাৰণে ভিনেগাৰটো অকণমান আন্দাজত দিব লাগে। এতিয়া মোৰ আচাৰ বনাই ৰেডি, দেখিছেনে? ৰেডি। এতিয়া এইখিনি মই এমাহমান মানে 20 মানে মাজে মাজে মই এইখিনি ৰ'দত দি থাকিব লাগিব। তো গাইজ, বাই বাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।